নমস্কাৰ মই জাহ্নৱী গোস্বামী আসাম ষ্টেট এইডছ কণ্ট্ৰল ছ'চাইটিত কাম কৰোঁ নৰ্মেলি আমি যেতিয়া মেণ্টেল হেল্থৰ কথা কওঁ HIV-ত অকল মেণ্টেল হেল্থ বুলি ক'লে আমি গোটেইখিনিয়ে বুজোঁ যে একটো হৈছে যে এক মানুহৰ মাজত ট্ৰমা আছে যে মই একুৱাৰ্ড কৰিলোঁ মই নিজে আহৰণ কৰিলোঁ বেমাৰটো আৰু সেইটো কাৰণে এটা মেণ্টেল ট্ৰমাত থাকে তেওঁলোকে ছুইচাইডেল এটেম্প্ট লয় বহুতে বা মেডিচিনছ খোৱা বন্ধ কৰি দিয়ে নিজকে তেওঁলোকে একচেপ্ট নকৰে সেইখিনি আছে তাৰ কাৰণে আমাৰ বিভিন্ন পৰ্যায়ত আমাৰ কাউন্সেলিং হয় এটা হৈছে প্ৰি টেষ্ট কাউন্সেলিং মানুহ এজনক আমি টেষ্ট কৰিবলৈ আমি প্ৰিপেয়াৰ্ড কৰোঁ থ্ৰু কাউন্সেলিং যেতিয়া তেওঁলোক পজিটিভ আহি যায় তেতিয়াহ'লে তেওঁ পোষ্ট টেষ্ট কাউন্সেলিং কৰা যায় সিৰিজ অফ কাউন্সেলিং একচুৱেলি কৰা যায় তাৰপিছত তেওঁলোক পজিটিভ হৈ অহাৰ পিছত ট্ৰিটমেণ্টৰ জেগাত ট্ৰিটমেণ্ট প্ৰিপেয়াৰনেছ কাউন্সেলিং হয় পোষ্ট প্ৰিপেয়াৰনেছ মানে ট্ৰিটমেণ্ট কাউন্সেলিং হয় টাইমটো তেওঁ এডাহাৰেঞ্চ কাউন্সেলিং কৰা যায় এজন মানুহক তাৰ উপৰিও আমাৰ যিখিনি পিয়াৰ এডুকেটৰ আছে বা পিয়াৰ ছাপোৰ্ট ছিষ্টেম আছে ইভেন HIV পজিটিভ মানুহে ART চেণ্টাৰতো কাম কৰে বা ART চেণ্টাৰৰ বাহিৰতো তেওঁলোকে কাম কৰি আছে তেওঁলোকক মেণ্টেল ছাপোৰ্ট দিবলৈ যথেষ্টখিনি তেওঁলোকক যথেষ্টখিনি মেণ্টেল ছাপোৰ্ট দিয়ে মানে 3-4টা ক্লাষ্টাৰত তেওঁলোকৰ কাউন্সেলিং হয় তেওঁলোকৰ মেণ্টেল হেল্থ বুলিবলৈ আমি চেষ্টা কৰোঁ তাৰ উপৰিও যিখিনি তেওঁলোকৰ আনুষংগিক যিখিনি বেমাৰ হয় হাইপাৰটেনশ্যনেই হওক বা ডায়েবেটিছেই হওক যিখিনি থাকে সেইখিনি আমি আমি ট্ৰিটমেণ্টৰ জৰিয়তে আৰু ছেকেণ্ড হৈছে আমি কাউন্সেলিং এণ্ড য়োগাৰ জৰিয়তে মেডিটেশ্যনৰ জৰিয়তে তেওঁলোকক আমি তেওঁলোকৰ মেণ্টেল হেল্থটো বিশেষকৈ ষ্ট্ৰং কৰিবলৈ আমি চেষ্টা কৰোঁ আৰু HIV ক্ষেত্ৰত একচুৱেলি মেণ্টেল হেল্থটোৱে বহুত ডিপেণ্ড কৰে তেওঁ কিমান দিন এজন মানুহ ভালকৈ থাকিব আচলতে কাৰণ মই নিজে আজি 30 years হৈ গ'ল অলমষ্ট মই 94তে পজিটিভ আৰু এতিয়ালৈকে মই ৰেগুলাৰ মেডিটেশ্যন ৰেগুলাৰ মোৰ য়োগা দেন মিউজিক থেৰাপি যথেষ্টখিনি তেনেকুৱা মই নিজকে মই কণ্ট্ৰল কৰোঁ যিটোৰ কাৰণে 30 বছৰে মই আজি আপোনালোকৰ মাজতো কথা পাতিবলৈ সাহস কৰিছোঁ তাৰ উপৰিও আমি যিখিনি HIV মেডিচিন লৈ আছোঁ বা কাউন্সেলিং পাৰ্টটো বন্ধুবৰ্গ সেইখিনি বহুতেই ইম্পৰ্টেণ্ট একচুৱেলি